আপোনালোকে ধৰিব পাৰিছে এইটো কি বস্তু চাওক এবিধ সকলো ঠাইতে নাই ধুবুৰী জিলাত এইবোৰ শস্যৰ খেতি কৰে চাওক ধুনীয়াকৈ বহুত খেতি কৰিছে এটা ফল আপোনালোক ওচৰৰ পৰা দেখাই আছোঁ চাওক এইবোৰ ফল এইটোক কয় কাউন চাওক বহুত খেতি কৰিছে কাউনৰ ধানৰ নিচিনা দেখা পায় কিন্তু ইয়াৰ একদম সৰিয়হৰ দৰে ইয়াৰ গুটিবোৰ চৰাঞ্চলত এইবোৰ শস্যৰ খেতি কৰা হয় খাবলৈ খুবেই সুস্বাদু ইয়াৰ পৰা পায়স খায় কিছুমানে লাড়ু বনাই খায় আৰু এইবোৰ চাবচোন এইবোৰ কি আপোনালোকে বন বা জংঘল বুলি ভাবি ভুল নকৰিব এইবোৰ শস্য ধুবুৰী জিলা চৰাঞ্চলত এইবোৰ শস্য কৰে এইটোক কোৱা হয় চীনা বুলি কয় মোক কোৱা অনুযায়ী এই শস্যবিধৰ নাম চীনা একদম সৰু সৰু ধানৰ নিচিনা দেখা পায় কিন্তু ধানো নহয় গছবোৰ এনেকুৱাকৈ ধুনীয়াকৈ গছ হ'ল চীনা গছ আৰু দেখাই আছোঁ এইটো ইয়াতে আৰু বহুতখিনি গছ আছে